কি খবৰ আশা কৰো সকলো ভালে আছে স্বাগতম জনাইছো মই পুনৰ এটি নতুন ভিডিঅ'লে আজি মই আপোনালোকক দেখুৱাম খুব ধুনীয়া বাৰ্বি ফ্ৰক এটা চিলাইছো চিলাবলৈ যাওঁ কেনেকৈ চিলাইছো কি কথা আপোনালোকক গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু মানে ফ্ৰকটো এনেকুৱা আপোনাৰ কিছুমান পুৰণা কাপোৰ আছে সাধাৰণ মানে অকমান আপোনাৰ খৰচৰ ভিতৰতে বাৰ্বি ফ্ৰক এটা বনাম এনা চাই থাককচোন ভিডিঅ'টো কেনেকৈ বনাবলৈ গৈ আছো সো বলক এটা মই গোটেই ভিডিঅ'টো দেখুৱা তাৰ বাৰ্বি ফ্ৰকটো পিন্ধাই দেখুৱাম মোৰ ডাঙৰজনী ছোৱালী সো বলক চাওঁ এখন শাৰী পুৰণা শাৰী এখন লৈ লৈছো চিলাবলৈ একো নাই আৰু সৰু ফুল আছিলে তাৰবাহিৰে একো নাই এখন মিটাৰ কাপোৰ আনি লৈছো 1 মিটাৰ কিনি 1 মিটাৰ নালাগে যদিও কিনি আনিছো 1 মিটাৰ আৰু এয়া অস্ত্ৰ কাপোৰ অস্ত্ৰ মানে পুৰণা ব্লাউজৰ পিস হয় ইউজ নকৰো হোৱাইট কালাৰ বুলি এয়া অস্ত্ৰ লগাই দিম আৰু এটো ফ্ৰকৰ আপোনাৰ তলত যে দিয়ে হেতু কাপোৰ মানে আছিলে এৰাই ললো বেয়া হৈ গল ফ্ৰকটো এটা কাটি লওঁ ওপৰৰ পাৰ্টটো ব্লাউজৰ ওপৰৰ পাৰ্ট হয় ব্লাউজ ন সৰি বাৰ্বি ফ্ৰকৰ ওপৰৰ পাৰ্টটো কাটি লৈছো বাকিখিনি চাই থাকক বৰ কাটি মেলি নেদেখাও সিধা চিলামে এয়া হৈ গল কাটি এটা যাম চিলাবলৈ চিলাবলৈ স্টাৰ্ট কৰিলো চাই থাকক ভিডিঅ'টো এতিয়া আমি ষ্টোন লগাই আছো মায়ে হেল্প কৰিছে মোক লগতে গোটেই ফ্ৰকটো ষ্টোন লগাম আৰু লগাই গোটেইখিনি দেখুৱাম গোটেই লুকটো বৰ ধুনীয়া আহে মানে নেটটো একোৱে নাই একেবাৰে সিম্পল বুলি ষ্টোন লগাই দিছো নেটৰ ষ্টোনটো চাব কেনেকুৱা লাগে কব এয়া পাৰীখিনিত ষ্টোন লগাইছো তাৰ পিছত নেটটো লগোৱা হৈছে নেটটো মানে একেবাৰে সিম্পল বুলি নেটত গুটে এটা দুটাকে এনেকে মাজত সোমোৱাই ষ্টোন লগাই দিছো তেতিয়া লুকটো বৰ ধুনীয়া আহে এবোৰ দেখিব পাইছে ষ্টোন কেনেকে লগাই দিছো এয়া মানে সিম্পল নেট সো মানে ষ্টোন লগাই দিছো এটা দুটাকে কেনেকুৱা লাগিছে সব মাজতে গৈ লাইকটো কৰি দিয়ক পাহৰি যায় নেবা লাইক কৰিবলে ফাইনালি ফ্ৰক চিলাই হৈ গ'ল অকমান দেখুৱাইছো পুৰাকে দেখুৱাম এতিয়া
বলক ফ্ৰকটো চাই লওঁ চিলাই হৈ গ'ল মোৰ ফ্ৰকটো দেখুৱালো কেনেকুৱা লাগিলে জনাব নিজে চলোৱা ফ্ৰক চবে ভাল লাগিছে বুলি কৈছে মানে এখন গোটেই শাড়ীখন আপোনাৰ লগাই দিছে এখন শাড়ী হয় পুৰণা শাড়ী গোটেই শাড়ীখন আপোনাৰ লগাই দিছে অকণমান বাকী আছে আৰু এইবোৰটো দেখুৱাইছোঁ কেনেকৈ বনাইছোঁ কেনেকৈ নাই এইটো মিটাৰ কাপোৰ অকল এইটো কিনি আনিছোঁ আৰু এই ওপৰৰ নেটটো কিনি অনা হৈছে নেটটো আপোনাৰ 60 रुपीज़ মিটাৰ দে 60 रुपीज़ হয় মিটাৰ 1 মিটাৰ 60 रुपीज़কৈ লৈছে আৰু বাকীখিনি দেখিব পাইছে কেনেকুৱা লাগিছে জনাব আমাৰ বিয়া খাইও আহিলে এয়া পিন্ধি আজি দেখুৱাইছোঁ চ' আজি ভিডিঅ' ইমানলৈকে ভাল লাগিলে লাইক কৰি দিব কমেণ্ট কৰি দিব কেনেকুৱা চিলাইছোঁ বাই বাই টেক কেয়াৰ বাই বাই